যে আপোনাৰ ফাংচনিং আৰু ফিউচাৰ প্ৰস্পেক্ট সেইটো লৈ পালে গতিকে মই সেইখিনি লৈ আহিছিলোঁ। এইটো অত্যন্ত দৰকাৰ। বড়োলেণ্ড অঞ্চলৰ মানুহৰ হাততে বড়োলেণ্ডৰ ভৱিষ্যত। অসম চৰকাৰ, ভাৰত চৰকাৰ যিমান আঁচনি বা কাৰ্যসূচী লৈছে, প্ৰগ্ৰেম লৈছে, সেইবোৰ BTC এৰিয়াত BTC মানুহে ঠিক কৰিব, BTC চৰকাৰে ঠিক কৰিব, ঠিক কৰি আছে। আৰু অসম চৰকাৰে BTCক দিয়া 40টা বিভাগৰ কোনো আইন কানুন নবনাই বড়োলেণ্ডৰ মানে বিধানসভাই কৰিব লাগে। সেইটোৰ কাৰণে বড়োলেণ্ডৰ মানে জনগণৰ অত্যন্ত দৰকাৰ নিজৰ দায়িত্বটো বুজি পোৱাটো। গতিকে বড়োলেণ্ডৰ ভৱিষ্যত বড়োলেণ্ডৰ মানুহৰ হাতত, বড়োলেণ্ডৰ ৰাজনৈতিক নেতাবিলাকৰ হাতত। আজি তেওঁলোককো মই কৈছোঁ, আপোনালোকে ৰাজনীতিৰ ব্যক্তি হিচাপে যদি সেই বিষয়ত গুৰুত্ব প্ৰদান কৰে আৰু সেইটোলৈ যদি ভৱিষ্যত কাম কৰে, তেতিয়া নিশ্চয় বড়োলেণ্ডৰ ৰাইজৰ বহুত মানে উন্নতি হ'ব। গতিকে এয়া অত্যন্ত দৰকাৰ। মই ধন্যবাদ জনাইছোঁ তেওঁলোকে তেওঁলোকৰ পাৰ্টিৰ কথা পতাৰ লগতে এটা তেনেকুৱা ধৰণৰ মানে বিষয়ৰ ওপৰত মানে এই ছাবজেক্টটো ৰখাৰ কাৰণে। এনডিএ প্ৰাৰ্থী যিটো আপুনি বিপুল ভোটত জয়যুক্ত কৰাৰ যে আহ্বান কৰিছে, কিন্তু আজিলে কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম নহ'ব। নাই, তেওঁলোকক মই আজি তেওঁলোকৰ এটা ছেমিনাৰ প্ৰগ্ৰাম এটেণ্ড কৰিছোঁ তেওঁলোকৰ কনভেনশ্যনত। এইটো মোৰতো ছেমিনাৰ টাইপ আছিলে। গতিকে ৰাজনৈতিকভাৱে তেওঁলোকে যিহেতু এটা দলীয় মানুহ, গতিকে তেওঁলোকৰ দায়িত্বটো হ'লে এটা দলীয় হিচাপে দলীয় প্ৰাৰ্থীক বা এলায়েন্স হিচাপে এলায়েন্সৰ প্ৰাৰ্থীক মানে জয়যুক্ত কৰিব লাগে। গতিকে এটা পাৰ্টিৰ কাৰ্যকৰ্তাৰ দায়িত্ব কি যে নিজৰ প্ৰাৰ্থীক যিকোনো প্ৰকাৰে জয়যুক্ত কৰাব লাগে। যদি জয়যুক্ত কৰাব নোৱাৰে তেতিয়া ক্ষমতাত নাহে। যদি ক্ষমতাত নাহে তেওঁলোকে যিবিলাক কথা পাতি থাকে পাৰ্টিৰ মজিয়াত, সেইটো ৰাইজৰ ওচৰত কেতিয়াও মানে কৰি দিব নোৱাৰে, লৈ যাব নোৱাৰে। সেইটোৰ কাৰণে মই তেওঁলোকক কৈছোঁ, যিহেতু ৰাজনৈতিকভাৱে আপোনালোকে জীৱনটো এৰি দিলে নিজৰ ব্যক্তিগত কাম এৰি, গতিকে ৰাজনৈতিকভাৱে এতিয়াৰ যিটো যুদ্ধ, এই যুদ্ধত NDA হিচাপে আপোনালোকে পিপুল ভোটত জয়যুক্ত কৰাই লৈ যাব লাগে। আৰু কি কয়, মোদী ডাঙৰীয়া এতিয়া আজিৰ দিনটোত বিৰাট প্ৰাসংগিক, চবকে লাগে। তেওঁৱে যিটো আন্তঃগাঁথনি মাত্ৰ নহয়, বিভিন্ন উন্নয়নমূলক কাম কাজ নহয়, ব্যক্তিগত জীৱনলৈকে উপকাৰ হ'ব পৰাকৈ বিভিন্ন প্ৰগ্ৰাম আঁচনি কৰিছে। গতিকে সেইটো ক্ষেত্ৰত বড়োলেণ্ডৰ সহযোগটো অত্যন্ত দৰকাৰ। বিকল্পৰ প্ৰতিবাদৰ মাজত যিটো বলবৎ হ'ল, না, এইটোতো চলি থাকিব। এটা চৰকাৰে যিকোনো আইন প্ৰণয়ন কৰিবলৈ ল'লে তাৰ পক্ষে বিপক্ষে কিছুমান কথা আহি যায়। গতিকে সেইবোৰ চৰ্চা চলিব। আৰু যদি সেইবোৰৰ কিবা গুৰুত্ব থাকে, মই ভাবোঁ নেক্সট যেতিয়া পাৰ্লিমেণ্ট হ'ব তাত এই বিষয়বোৰ উত্থাপন হ'লে কিবা যদি তেনেকুৱা বিশেষ আছে তো নিশ্চয় আকৌ সংশোধন কৰিব। গতিকে আমাৰ দেশখনৰ মানে কিবাটোই বিষয়টোই সেইটো, যিহেতু সংসদৰ মজিয়াত পাছ হৈ গ'ল বিল, গতিকে এইটো এক্ট হিচাপে মানে সেইটো ইমপ্লিমেণ্ট কৰিবই লাগিব। গতিকে যিখিনি চৰ্চা হ'ব লাগে এইটো পাৰ্লিমেণ্টত চৰ্চা হৈ গ'ল আৰু পাছ হোৱাৰ পিছত সেইটো এক্সিকিউট হ'বই। গতিকে এতিয়া এক্সিকিউট কৰাৰ পিছত গম পাব তাত কিবা বিসংগতি আছে নেকি। গতিকে যিবোৰ বিষয় তেওঁলোকে কৈছে, এই বিষয়বিলাক যদি প্ৰেক্টিকেলি কিবা থাকিলে, মই ভাবোঁ নেক্সট পাৰ্লিমেণ্টত ইয়াৰ বিষয়ত আলোচনা কৰি সংশোধন কৰি ফালে আৰু বেছি মানে উপযোগী কৰিব পাৰিব। চোৱা, মানে সেইটোতো যোনে যেনেকৈ ভাবে সেইমতে যায়। মই ভাবোঁ আমি ভাৰতবৰ্ষত আছোঁ। গতিকে ভাৰতবৰ্ষত আছোঁ হিচাপে ৰাষ্ট্ৰীয়ভাৱে যিবোৰ আইন কানুন, সেই আইন কানুনৰ গণ্ডিৰ ভিতৰত আমিও থাকিব লাগিব। বাকী আমাৰ নিজৰ ভাষা, কলা, সংস্কৃতি, আইডেণ্টিটি সেইটো নিজৰ ওপৰত চব। আজি আমাৰ ওপৰত কোনেও মানে কি কয় এইটো দবাও ঢালা নাই, অসমীয়াত কি ক'ব, প্ৰেছাৰ দিয়া নাই আমাক কোনেও। তথাপিও আমাৰ বহুত মানুহ আছে যিবিলাক দিল্লী বম্বেত চাকৰি কৰাৰ পিছত নিজৰ ল'ৰা ছোৱালী ভাষা হেৰুৱাই দিলে, মানে নিশিকালে, কাপোৰ কানি তেওঁলোকে চিনি নাপায় আৰু লাহে লাহে তেওঁলোকৰ বংশ পৰিয়ালৰ লগত সম্পৰ্ক নাই। গতিকে আমাৰ নেচাৰহে আমাক মানে ভৱিষ্যতটো নিশ্চিত কৰিব যে আমি ভৱিষ্যতলৈকে জাতিৰ ভাষা, কলা, সংস্কৃতিৰ ওপৰত বা আমাৰ ধৰ্মৰ ওপৰত আমি কিমান ভাল পাওঁ বা সেইটোৰ কাৰণে আমাৰ দায়িত্ব কিমান আমাৰ ওপৰত নিৰ্ভৰ হয়। বাকী এখন দেশত আছোঁ আমি, ভাৰতবৰ্ষৰ নিচিনা এটা দেশত থকা হিচাপে আমি তাৰ যিকোনো মানে বিষয়ৰ ক্ষেত্ৰত অলপ আমি মানে তেওঁলোকৰ লগত মিলি ফালে আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিবই লাগিব। আমাৰ বাটে সুকীয়া আইন প্ৰত্যেকটা ক্ষেত্ৰতে হ'ব নোৱাৰে। গতিকে মই ভাবোঁ সেইবোৰ বিশেষ তেনেকুৱা নাহে। যদি তেনেকুৱা আহে আমি বিধানসভাৰ মজিয়াত
আমি হুকিয়া এটা আমাৰ ৰক্ষণাবেক্ষণাটো অসমীয়াৰ ৰক্ষণাবেক্ষণাটো আমি বেলেগ এটা আইন বনাই লৈ প্ৰণয়ন কৰিব পাৰোঁ ৰাষ্ট্ৰীয়ভাৱে যদি কিবা দেখিছোঁ শংকা গতিকে ৰাজ্য হিচাপে আমি আকৌ ৰাজ্যৰ ভিতৰত যিখিনি আমাৰ কিছুমান সাংবিধানিকভাৱে ষ্টেট লিষ্টত আমাক ক্ষমতা প্ৰদান কৰিছে এই ক্ষমতাৰ দ্বাৰা আমাক সুৰক্ষিত কৰাৰ ব্যৱস্থা আমি নিজেও ল'ব পাৰোঁ সব বিষয়টো আন্দোলন প্ৰতিবাদ এইটোতো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া কিন্তু বিষয়টোৰ ওপৰত আৰু পৰ্যালোচনা কৰক মানে ইয়াত সঁচাকৈ ডাইৰেক্ট ইম্পেক্ট কি হ'ব যিটো শংকা কৰিছে আমি গোটেই এখন পঢ়ক তাত তেনেকুৱা ক'ৰবাত চুৰুঙা আছে নেকি যিটো ভয় কৰিছে এইটো সঁচাকৈ কিবা এটা হ'ব পাৰে মই ভাবোঁ ভালদৰে যদি এইটো অধ্যয়ন কৰি ফালে কেইটামান পইণ্ট যদি আমি কৰি দিওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিশ্চয় পুনৰ এইখিনি পইণ্টত বিবেচনা কৰিব উত্তৰ পূৰ্বাঞ্চলৰ বুলি নহয় য'ত য'ত যি ইয়াত কিছুমান উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত এইটো এপ্লিকেবল নহয় তেনেকুৱা ধৰণৰ কিছুমানটো আছে কাৰোবাৰ ওপৰতো এইটো এপ্লিকেবল নহয় ধৰ্মৰ কিছুমান উল্লেখ কৰিছে কাৰোবাৰ ওপৰত এইটো এপ্লিকেবল নহয় মই কোৱা কথাটো এতিয়া সেইবোৰতো ময়ো পঢ়া নাই এখন সাপোজ ডিটেইলছত আমি এতিয়া এখনৰ ডিটেইলছত যাব লাগে আৰু দুই এটা তেনেকুৱা যদি বিষয় আছে ক'ৰবাত অসমৰ অসমীয়া মানুহৰ মানে কি কয় শংকা কৰিবলগীয়া মই ভাবোঁ সেইটো চৰকাৰক যদি আমি অৱগত কৰোঁ কনচাৰ্ণ কৰ্তৃপক্ষক যদি অৱগত কৰোঁ নিশ্চয়কৈ ইয়াৰ সংশোধনো হ'ব পাৰে ঠিক আছে साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलपुराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलपुराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे एसएससी आर्मी जीडी अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन